আপুনি জিতি খায় নে কেনেকৈ খায় আপোনাৰ খোৱাটো কেনেকুৱা যে মই এইটো সময়ত ভাত খাম এইটো সময়ত চাহ খাম এনেকুৱা ফিক্স নে যেতিয়াই যি মন যায় খালোঁ আৰু নহয় খালি মই ৰাতি দুবাৰ খাওঁ মই অকণমান উল্টা কাৰোবাৰো ৰাতি মই ধৰ 2-3টাত এবাৰ খালোঁ আকৌ 6টামান বজাত মোক থৈ দিয়ে ওপৰত 6টামান বজাত বেছি বস্তু নহয় ৰুটি এখন ল'লোঁ অলপ ভাত হ'লেও কিবা থৈ দিয়ে আৰু মাছ এপিচ বেছি মই বস্তু নাখাওঁ অকণমান খাইতো সেইটো মোৰ ব্ৰেকফাষ্ট হৈ যায় তাৰপিছত একদম আৰু পিছবেলা আৰু 3টা বজাত 4টা বজাত বছ এতিয়া শেষৰ ফালে আহিছোঁ আৰু তাৰপিছত বহুতখিনি যদি সময় মন যায় আৰু সেই 8টা 9টামান বজাত কিবা এটা সৰু বস্তু কিবা এটা খাই দিওঁ দিনতেই মানে ৰাতি ৰাতি তেতিয়া মোৰ কাম আৰম্ভ হৈ যায় নহয় তেতিয়া সৰু বস্তু কিবা এটা ম'ম'টো পিছে খাই দিলোঁ বা মই বাৰু বাহিৰৰ বস্তু ইমান নাখাওঁ কম খাওঁ আৰু স্পাইচি নাখাওঁ তাৰপিছত একেবাৰে ৰাতি আৰু জ্বলা এনেকুৱাবিলাকো একদম কম জ্বলা মই খাওঁ মই ভোট জলকীয়া খাওঁ এই এনেই যে দিয়ে চচ টচ সেইবোৰ যে কিবা যে চবে খাই যে মই শুকান জলকীয়া এইবিলাক এইবোৰ নাখাওঁ আৰু আমাৰ কোনেও নাখায় আমাৰ আকৌ আদা নহৰু পিঁয়াজ চলে